হে অসমত জি হাজৰিকা ৱেল আমি ইণ্টাৰনেট বেছিকৰ যিটো কোৰ্চ আছে তাত অলমষ্ট আমি শেষ হ'লো এতিয়া লাষ্ট টপিকটো ডিছকাছ কৰিম ইণ্টাৰনেট বেছিক আমি ইণ্টাৰনেট কি হয় IP কি হয় URL কি হয় VPN ইটো আমি যথেষ্টখিনি বস্তু কভাৰ কৰিছোঁ আৰু ট্ৰাষ্ট মি ইয়াত যিখিনি মই ভেলু দিছোঁ ন এইখিনি মানে 2 বছৰ 3 বছৰ যদি কোনোবা এটা ইনষ্টিটিউশ্যন যে কম্পিউটাৰ শিকা এই বস্তুখিনি তোমালোক শিকাও নাই আই কেন গেৰাণ্টি আৰু মই যথেষ্টখিনি এফৰ্ট দিছোঁ মোৰ যিমানখিনি লাষ্ট 5-6 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ আছে গোটেইখিনি এক্সপিৰিয়েঞ্চ মই শ্বেয়াৰ কৰিছোঁ অ'কে সেইটো প্ৰিমিয়াম হয় এণ্ড চোৱা অ'কে জাষ্ট গিভ মি এ ছেকেণ্ড দেখিছা 235 হৈছে ঠিক আছে 235ত মই এই ভিডিঅ' বনাই আছোঁ কিয় কাৰণ মই বিচাৰোঁ যে সবেই মানে সেই এফৰ্টটো সেই ভেলুটো লওক সেই হেৰিটো লওক ঠিক আছে তো চোৱা এই সময়খিনিত মই এনেকৈ ভিডিঅ' বনাইছোঁ চ' মই বিচাৰোঁ যাতে প্ৰত্যেকটো টপিক কভাৰ কৰা ভালকৈ তাৰপিছত হোৱাটছআপৰ থ্ৰুৱেদি কানেক্টেড অভিয়াছলি হ'বা অলৰেডি যথেষ্টখিনি হৈছে মোৰ ভাল লাগিছে ইনকাৰেজ হওঁ মই এইটো ক্ষেত্ৰত তো মই এইবিলাক চব ফ্ৰীতে প্ৰভাইড কৰি আছোঁ কাৰণ চবেই ভেলুটো লওক অ'কে তো সেইটোৱেই যি নহওক এই ভেলুখিনি ল'বা অ'কে লৈ নিজেই কৰিবা আৰু নেক্সট লেভেলত যাবা অ'কে সেইটোৱে কথা যি নহওক নীতি জ্ঞান পিছত এতিয়া আমি লাষ্ট যিটো টপিক আছে সেইটো হৈছে ৱেবছাইটত মানে ৱেবছাইটবিলাকত যে এডভাৰটাইজবিলাক আহে সেইবিলাক একচুৱেলি কি হয় অ'কে এডভাৰটাইজবিলাক সাধাৰণতে কি হয় লাইক আমি সাধাৰণতে সভা বা কিবা মানে হেৰি এখন হ'লে আমি যেতিয়া যাওঁ তো তাত ধৰি লৈছোঁ এখন মেলা হৈছে বা এখন বুক ফেয়াৰ হৈছে বা এজন ছিংগাৰে আহিছে ধৰি লৈছোঁ তো ছিংগাৰজন আহিলে যিটো ষ্টেজ থাকে ষ্টেজত অকল সেই ছিংগাৰজন বুলি আমি লোকেল কিছুমান ষ্ট'ৰৰ কিছুমান ক্লথিঙৰ বা যিয়ে নহওক আমি বেলেগ বেলেগ বেনাৰ দেখোঁ তো সেই বেনাৰবিলাক একচুৱেলি কি সেই বেনাৰবিলাক কি জানে এটা এডভাৰটাইজ হয় যিটো এডভাৰটাইজ মানে আমাৰ চকুত পৰিছে আমি হয়তো 2-3 দিন পিছত কেতিয়াবা হয়তো ভুলতে সেই দোকানখনত যায় বোলে অমুক দিনাখন অমুকত বেনাৰখন দেখিছিলোঁ বলচোন বোলে এই দোকানখনে বা কেতিয়াবাও অমুক ঠাইত এনেকুৱা দোকান পোৱা যায় নেকি মই ইমান দিন গম পোৱা নাছিলোঁ ডেট মিনছ কি এটা এডভাৰটাইজ হ'ল তো তাৰ সহায়ত মানে সেই দোকানবিলাকে সেই যোনে প্ৰগ্ৰামটো কৰিছে সিহঁতক পে'মেণ্ট কৰে এটা বহুত ডাঙৰ এমাউণ্ট পে'মেণ্ট কৰে তো পে'মেণ্ট কৰি তেনেকৈ মানে সিহঁতে সেই চিমিলাৰ কথা সেইটো ৱেবছাইটত বিভিন্ন ধৰণৰ মানুহ কি হয় ভিজিট কৰে ঠিক আছে তো সেই ৱেবছাইটত যেতিয়া মানুহবিলাকে ভিজিট কৰে তাত বিভিন্ন ধৰণে এড লগোৱা থাকে সেই চিমিলাৰ বা ৰিলেটেড টপিকৰ ঠিক আছে এড লগোৱা থাকে আৰু সেই এডৰ থ্ৰুৱেদি আমি বেলেগ এটা লাইক আমি কিবা বস্তু বিচাৰি আছোঁ তো তাৰ এডভাৰটাইজ হ'ল তাৰপিছত মানে কেনেকুৱা চিমিলাৰ বস্তু হ'ল বা বেটাৰ অফাৰৰ বস্তু হ'ল যিয়ে নহওক মোটামুটি এড আহে অ'কে এইটোতো মই ভাল কথাৰ ক্ষেত্ৰত ক'লোঁ এতিয়া চোৱা প্ৰাইভেচিৰ ক্ষেত্ৰত মই অলৰেডি প্ৰাইভেচিৰ কথা যিবিলাক মই অলৰেডি কৈছোঁ তো প্ৰাইভেচিৰ ক্ষেত্ৰত কি হয় আমি প্ৰাইভেচি ইমান হেৰি নকৰোঁ তো প্ৰাইভেচিৰ কাৰণে কি হয় চোৱা এট্ৰেক্টিভ কিছুমান বস্তু ৰমক জমক বস্তু আহি যায় আমি একচেপ্ট মাৰি দিওঁ এলাও মাৰি দিওঁ তাৰপিছত ধৰা মানে কণ্টিনিউ মাৰি দিওঁ তেনেকুৱা ধৰণৰ ছিষ্টেমৰ কাৰণে কি হয় স্পেচিয়েলি আমাৰ কম্পিউটাৰবিলাক বহুত বেছি শ্ল' হৈ যায় কাৰণ কিয় কাৰণ তাত কিছুমান মানে লাইক মানে ভাইৰাছ বুলিয়ে কওঁ সহজ ভাষাত ভাইৰাছ সোমাই যায় একচুৱেলি এইবিলাক ভাইৰাছ নেবেলাগ এটা প্ৰগ্ৰাম হয় আমি কম্পিউটাৰ বেছিকত বাৰু এইবিলাক প্ৰয়োজন হ'লে ডিছকাছ কৰিম ভাইৰাছ কি স্পেম কি স্পাইৱেৰ কি ডিফেণ্ডাৰ কি এনেকুৱা কিছুমান ফায়াৰৱেল মানে এনেকুৱা বিভিন্ন ধৰণৰ বস্তু আছে যি নহওক তো ইন শ্বৰ্ট মই ৱেবছাইটত এড কি বস্তুটো অলপ মানে ইমান এটা ইম্পৰ্টেণ্ট টপিক নহয় বাট মই ইয়াত এইটো কাৰণে ইনক্লুড কৰিছোঁ আমি কি কৰোঁ যিবিলাক মানে তেনেকুৱা ডেঞ্জাৰাছ বস্তু থাকে যিবিলাক মেলিচিয়াছ বস্তু থাকে অ'কে তো সেই বস্তুবিলাক আমি সহজে একচেপ্ট কৰি দিওঁ এলাও কৰি দিওঁ তাৰ কাৰণে আমাৰ আনৱান্টেড এপ ইনষ্টল হয় আমাৰ কম্পিউটাৰ শ্ল' হয় আমাৰ ডাটাবিলাক চুৰ হয় সেইটো বহুত ডাঙৰ প্ৰাইভেচি ইছ্যু হয় চ' মই অলৰেডি ইয়াৰে কোনোবা এটা ভিডিঅ'ত মই দেখাইছিলোঁ ৱেবছাইট কি হয় নে ডমেইন কি হয় নে তেনেকৈ এটা ভিডিঅ'তে মই একচুৱেলি পাহৰি গ'লোঁ তো সেই ভিডিঅ'টোতে মই ৱেবছাইটৰ চিকিউৰ মানে কোনটো ৱেবছাইট চিকিউৰ হয় কোনটো ৱেবছাইট চিকিউৰ নহয় সেই বস্তুখিনি মই ধুনীয়াকৈ মই দেখাই দিছোঁ অ'কে ইয়াতে তো আৰু ইয়াৰ উপৰি আমি যিবিলাক ৱেবিনাৰ হয় তাততো এইবিলাক বস্তু প্ৰেক্টিকেলি যোনে যেতিয়া কুৱেশ্যন কৰে আমি হেৰি কৰোঁ আৰু ৱেবছাইটৰ আপডেটেড যিবিলাক হৈ থাকে অলৰেডি হোৱা নাই যদি লাষ্ট ভিডিঅ' এইটো তো ফৰ্মখন ফিল আপ কৰি দিয়া নিজৰ মানে ডে টু ডে যিমানখিনি মই ভাল দেখোঁ বস্তু সেইবিলাক মই দি থাকোঁ অ'কে সেইবিলাক ধুনীয়া তো কানেক্ট হ'লে 100% চিয়'ৰ নিজৰ লাভ যায় বাট এতিয়া এড কি হয় এইটো বুজি পাই গ'লা ভাল এডৰ ক্ষেত্ৰততো ভালেই আছে আৰু বেয়া এডৰ ক্ষেত্ৰত কি হয় আমাৰ নিজৰ মানে মেচিনটো যিটো কম্পিউটাৰ বা মোবাইল থাকে সেইটো মানে প্ৰব্লেম হৈ যায় ঠিক আছে শ্ল' হয় মেক্সিমামটো শ্ল' হয় মিনছ কি বেলেগ প্ৰগ্ৰাম বিহাইণ্ডত চলি থাকে আমিতো গম নাপাওঁ সেইবিলাক গম পালেতো এইবিলাক কেতিয়াও নকৰোঁ তো তাৰ কাৰণে কি হয় আমাৰ কম্পিউটাৰটো শ্ল' হৈ যায় বা মোবাইলটো শ্ল' হৈ যায় আৰু আমি কেতিয়াবা বেলেগক দুখ দিওঁ যিয়ে নহওক এতিয়া ইয়াত আৰু এটা মানে বহুত ডেঞ্জাৰাছ বস্তু অলৰেডি কোনোবাই যদি ন'টিছ কৰিছে লাইক যদি স্পেচিয়েলি টাউন এৰিয়াত থকা কোনোবাই তো ভাল এটা ষ্ট'ৰত যাবা অ'কে লাইক ভিশাল তাৰপিছত মেগামাৰ্ট তাৰপিছত কিবা তেনেকুৱা ভাল জুৱেলাৰী ষ্ট'ৰ ভাল মানে গ্ৰ'চাৰী হেৰি অ'কে যাবা যাই তুমি তাত একো বস্তু ল'ব নালাগে জাষ্ট মানে 10-15 মিনিট ঘূৰিবা
তাৰপিছত আহি নিজৰ মোবাইলৰ ব্ৰাউজাৰটো অপেন কৰিবা ব্ৰাউজাৰটো অপেন কৰিলে গম পাবা যে সেই দোকানখনৰ নহয়তো নহয় সেই দোকানখনৰ বা সেই বস্তু ৰিলেটেড কিবা কিবি এডভাৰটাইজ তোমাৰ তাত আহি আছে ডেট মিনছ কি অলৰেডি তোমাক গুগলে বা ফেচবুকে ট্ৰেক কৰি তোমালোকৰ এডভাৰটাইজ দেখালে ঠিক আছে সেই বস্তুটো ডেট মিনছ কি তোমাৰ চকুৰ আগত বাৰে বাৰে বস্তু দেখাই তোমাৰ ব্ৰেইনটো ৱাছ কৰি দিয়ে ৱাছ কৰি কি কৰে সেই বস্তুটো ল'বলৈ বাধ্য কৰাই দিয়ে কিন্তু সেই বস্তু আমি ফিলেই নকৰোঁ যি নহওক এতিয়া কথা হৈছে যে আমি সেইবিলাকৰ পৰা বাচিব নোৱাৰোঁ অলৰেডি আমি বহুত এটা ডাঙৰ মায়াজালত সোমাই গ'লোঁ ঠিক আছে বাট সেইটো আমাৰ পইণ্ট নহয় পইণ্ট হৈছে কি আমি নিজকে যিমান পাৰোঁ প্ৰাইভেচি বজাই ৰাখোঁ অলৰেডি মই প্ৰাইভেচিৰ বিষয়ে ধুনীয়াকৈ 22 নম্বৰ যিটো ভিডিঅ' আছিল তাত আমি ডিছকাছ কৰিছোঁৱেই অ'কে তো এডবিলাক আমি বচাই ৰাখিম অ'কে তাৰপিছত আনৱান্টেড স্পেচিয়েলি কিবা কণ্টিনিউ এলাউ প্ৰচেছ একচেপ্ট এনেকুৱা ধৰণৰ যদি কিবা কণ্ডিশ্যন আহি যায় দেন আমি সেই বস্তুটো ভালকৈ পঢ়ি চাম যে ইয়াত একচুৱেলি কি আছে কি নাই ঠিক আছে পঢ়ি চাই তাৰপিছত প্ৰচেছ কৰিম আৰু যদি কাৰোবাৰ কনফিউজন হয় মই অলৰেডি কৈছোঁ এই কথাটো লগে স্ক্ৰীনশ্বট মাৰিবা বা ফটো এখন মাৰিবা ফটোখন মাৰি আমাক গ্ৰুপত শ্বেয়াৰ কৰিলে হ'ল বা আমাৰ যিটো অফিচিয়েল ৱেবছাইট হোৱাটছআপ নাম্বাৰ আছে তাত শ্বেয়াৰ কৰিলে আমি লগে তাৰ চলিউশ্যন দিম যে এইটো ভাল বেয়া হেনতেন আমি বুজাই দিম ঠিক আছে যি নহওক চোৱা অলৰেডি মই ফাৰ্ষ্টত কৈছোঁৱে কাৰণ মই টাইম এই ৰাতি ইমান ৰাতি টাইমটো এইটো কাৰণে দেখাইছোঁ যাতে যিটো মই ভেলু প্ৰভাইড কৰিছোঁ এই ভেলুটোত যাতে ল'বলৈ আগ্ৰহী হোৱা সেইটো কাৰণে মোৰ ৰিকুৱেষ্ট বেলেগ কোনো ৰিকুৱেষ্ট নাই তো এতিয়া এই যিটো ইণ্টাৰনেট বেছিক কৰ্চ আছে এইটো খতম হৈছে এতিয়া আমি নেক্সট আই বিলিভ কি তোমালোকে চিমিলাৰলি বেলেগ যিকেইটা কৰ্চ মই চিমিলাৰলি আপলোড কৰি আছোঁ সেইখিনি লৈছা লাইক যিকেইটা আমাৰ 6টা কৰ্চ আছিলে ডিজিটেল মাৰ্কেটিং টেকন'লজি বেছিক কৰ্চ পাৰ্চনেল ডেভেলপমেণ্টৰ বেছিক কৰ্চ বিজনেছ ব্ৰেণ্ডিঙৰ এইবিলাক তো এনেকৈ লৈ আছা তো নিজৰ ফিডবেকটো জনাবা আৰু যেনেকুৱা ধৰণৰ কুৱেশ্যন থাকে কুৱেৰি থাকে এক্সপিৰিয়েঞ্চ নিজৰ বনাই যাবা তেতিয়া ধুনীয়াকৈ আমাক টাইম বাই টাইম আপডেট কৰিলে হ'ল আমিও তোমালোকক টাইম বাই টাইম আপডেট কৰি যাম যি নহওক আই হোপ কি তোমালোকৰ যথেষ্টখিনি ভেলু পাইছা আই হোপ কি আৰু আই ন' কি যথেষ্টখিনি ভেলু পাইছা তো নেক্সট আকৌ বেলেগ কোনোবা এটা ভিডিঅ'ত লগ হ'ম তেতিয়ালৈ মেজ আউট